যে বেলেগৰ গুলি শেষ হৈ গৈছে আৰু আপোনালোকৰ গুলি এটা ইয়াৰ মিনিংটো কি ক'ব খোজে? ডেফিনেটলি বেলেগে এই নিৰ্বাচনক লৈ যিখিনি আক্ৰমণ কৰি ফালে যিখিনি কথা ক'ব লাগে, যিখিনি সমালোচনা কৰিব লাগে, যিখিনি বেয়া ভাষা শব্দ প্ৰয়োগ কৰিব লাগে অলৰেডি প্ৰয়োগ কৰিলে। গতিকে এতিয়াতো আমাৰ পালা, তেওঁলোকৰ আৰু ক'বলৈ একোৱেই নাই। আৰু তেওঁলোকে যিখিনি কৈছে ইয়াৰ উত্তৰ আমি সম্পূৰ্ণভাৱে দিছোঁ। যেনেকৈ তেওঁলোকে কৈ আছে যে 15 বছৰত BPF দলে একো কৰা নাই, কিন্তু 15 বছৰৰ আজি এই BTCখন BPF দলে ইমান ডাঙৰ দীঘল ধুনীয়া কৰাৰ কাৰণে চবেই ইয়াৰ লোভত নামি আহিছে। একদম নেশ্যনেল পাৰ্টি দিল্লী ক'বাৰ পৰাও মানে ইয়ালৈকে আহিছে আপোনাৰ এই মানে সাধাৰণ এটা BTC। আৰু যি BTCক এই ৰাজনীতিক দলবিলাকে জন্ম লগ্নলৈ পৰা সমালোচনা কৰি আহিছে, কেতিয়াও তাৰ উন্নয়নৰ কথা কোৱা নাই। আজি BPF দলৰ বাদে যিমান MP MLA ইয়াত আহক, বিধানসভা আৰু লোকসভাৰ মজিয়াত আজিলৈকে BTC অঞ্চলৰ পুঁজিৰ কাৰণে অন্যান্য আঁচনিবিলাকৰ কাৰণে এটাও শব্দ তেওঁলোকে মাত মাতা নাই। এই মানুহখিনি কি BTCৰ প্ৰতি, BTCৰ জনগণৰ প্ৰতি কিবা দায়বদ্ধতা ল'ব বুলি বিশ্বাস কৰিব পাৰে জানো? গতিকে আজি BTC ছেক্ৰেটাৰিয়েটৰ পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্টেল অফিচ BPF দলে কৰিছে। আজি BTC চুক্তিৰ পিছত আপোনাৰ ছেক্ৰেটাৰীৰ পৰা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, ছাব ডিভিজন হেডকোৱাৰ্টাৰ BPF দলৰ দিনটোত হৈছে। আজি ইউনিভাৰ্চিটি, CIT, বিনিশা ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ আৰু অন্যান্য কলেজবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন BPF দলৰ তত্ত্বাৱধানত চব হৈছে। আজি যিমান কালভাৰ, ৰাস্তা, দলং য'ত বেলেগ ৰাজনীতিক নেতাবিলাক দূৰ দূৰণিৰ পৰা একো সীমা চিনি নোপোৱা, অসমৰ সীমা নাজানা মানুহ ভূটান পাহাৰলৈকে যে সেই ৰাস্তাবিলাকত আহিছে, এই গোটেইবিলাক BPF দলে কৰিছে। গতিকে BPF দলে একো কৰা নাই কোনটো ক'লে? হয়, BPF দলে তেওঁলোকক মাত্ৰ জন্ম দিয়া নাই, বাছ এইটোৱেই কথা। কিন্তু তেওঁলোকে ক'ত উৎপন্ন হৈছে তেওঁলোকে নিজেহে জানে। গতিকে তেওঁলোকৰ কথা বাক্যৱান, যি কৰিব লাগে সেইটো আৰু নাই। তাকে কৈছোঁ, গুলি যিখিনি গুলি মাৰিব লাগে তেওঁলোকে মাৰিলে, আৰু এতিয়া তেওঁলোকৰ গুলি শেষ। গতিকে এতিয়াৰে পৰা আমাৰ গুলি চলিব, আৰু আমিতো ডাইৰেক্ট নামানো, টাৰ্গেট কৰি পেলাই মাৰিম। এটাৰ পিছত এটা যোনেই আহক চাওঁ তাক কেনেকুৱা কৰিলে সি শেষ হৈ যাব। এইখিনি গুলি আমিও ফুটাই থাকিম এতিয়া।